নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, APSCৰ ফালৰ পৰা নতুন ভেকেঞ্চি আহিছে, যিটো প্ৰত্যেক বছৰে ওলায় আৰু CCE এইটো ৰিকুৱাৰমেণ্ট হয়। আপোনালোকে 289টা পোষ্টৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, যিটো আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে ইয়াৰ সবিশেষ জানিবলৈ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনাক ইয়াত সকলোখিনি মই কৈ দিম। আৰু ইয়াত আপোনালোকে দেখিছে কম্বাইণ্ড কম্পিটিটিভ এক্সাম প্ৰিলিমিনাৰী আপোনাৰ এইটো আছে 24 APSC আৰু আপোনাৰ 289 ভেকেঞ্চি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ ডেট APSC নট এতিয়ালৈকে এক্সাম যোনটো হয় ডেটটো তেতিয়ালৈকে ফিক্স কৰা নাই। আৰু এজ লিমিটটো আপোনাৰ দিয়া আছে 21 বছৰৰ পৰা আপুনি 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনো পাব, হয়তো আপোনাৰ ক্ৰাইটেৰিয়া অনুসৰি আপোনালোকে চাই ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, আপুনি অৰ্থাৎ ডিগ্ৰী থাকিব লাগিব। এনি ডিচিপ্লিনৰ হ'লেও হ'ব, আপোনাৰ ইউনিভাৰ্চিটি আৰু বা ষ্টেটৰ আপোনাৰ যোগেদি আপোনালোকে এডুকেশ্যন ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকে ৰিকগনাইজ হ'ব লাগিব। আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব আৰু যেতিয়া এপ্লাই হ'ব তেতিয়া এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকক মই দেখাই দিম। আৰু আপোনালোকে এইটো যোনটো আছে এই কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছটো আপোনাক দেখাইছোঁ। UR 160টা ভেকেঞ্চি আছে, অৰ্থাৎ আনৰিজাৰ্ভত আপোনাৰ 160টা ভেকেঞ্চি আছে। OBC MOBCৰ আপোনাৰ দেখিছে 17টা আছে, SC 17টা আছে, STP 28টা, ST হিলছৰ 14টা, PWBD এইটো 7টা আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 7টা আছে। আৰু আপোনালোকৰ ছাৰ্ভিচ ৱাইজ ডিটেইলছত আপোনালোকে দেখিব যে গ্ৰেড ৱাইজ আপোনাৰ পোষ্টখিনি হৈছে আছাম চিভিল ছাৰ্ভিচত আছে 45টা, আছাম পুলিচ ছাৰ্ভিচত আছে 20টা, লেবাৰ অফিচত আছে আপোনাৰ 2টা, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰত আছে 2টা, ব্লক ডেভেলপমেণ্ট অফিচাৰ আছে 9টা, AMAIO চুপাৰিনটেণ্ডেণ্ট আপোনাৰ ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা 23টা আছে। আপোনাৰ এছেট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিত আছে 2টা, আছাম ফাইনেন্স ছাৰ্ভিচত আছে 53টা, আছাম উৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত আছে আপোনাৰ 5টা, ৰিচাৰ্চ অফিচাৰত আপোনাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ফালত আছে আপোনাৰ 1টা, ইনস্পেক্টৰ অফ টেক্সেছ আছে 51টা, ইনস্পেক্টৰ অফ লেবাৰত আছে আপোনাৰ 10টা, ইনস্পেক্টৰ অফ এক্সাইজত আছে আপোনাৰ 19টা, এমপ্লয়মেণ্ট অফিচাৰ 18টা, ছাব ৰেজিষ্টাৰ আপোনাৰ 13টা আছে আৰু এছিষ্টেণ্ট অডিটৰ অফিচাৰ 16টা আছে। আপোনালোকে দেখিছে পোষ্ট ৱাইজত আপোনালোকে এইখিনি দিয়ে দিছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনাৰ নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান চিটিজেন, এইটোতো হয় বাধ্যতামূলক। আৰু আপোনালোকে আছামিজ আৰু এনি লেংগুৱেজত আপোনালোকে অকণমান প্ৰপাৰলি জনা হোৱাটো ক'ব পৰাটো বাধ্যতামূলক। এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ ৰেজিষ্টাৰ হৈ থাকিব লাগিব আপোনাৰ। আৰু স্মল ফেমিলি নাৰ্মছ অৰ্থাৎ কেণ্ডিডেট ডিক্লেৰেশ্যন ফৰ্ম এখন থাকিব, যিখন ফৰ্ম A হিচাপে আছে, সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু তাত আপলোড কৰিব লাগিব। এজ ৰিলেক্সেশ্যন আপোনাৰ কেটেগৰী ৱাইজত দি আছে, ST SC 5 years, OBC MOBC 3 years, PWBD আপোনাৰ 10 years দিয়া আছে। আৰু যিটো এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেলৰ বাবে 297.20, SC STৰ বাবে 47, OBC MOBCৰ কাৰণে 197, BPLৰ বাবে 47, PWBDৰ কাৰণে 47, ওমেন কেণ্ডিডেটৰ কাৰণে 47, অৰ্থাৎ এইখিনি প্ৰায় একেই। আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যোনটো ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যনটো আপোনাৰ ষ্টাৰ্ট হ'ব 28 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো আপোনাৰ 29 এপ্ৰিলৰ 5টা PM অৰ্থাৎ 5 বেলালৈকে থাকিব আপোনালোকে। আৰু এক্সাম ডেটটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই, যিহেতু অতি সোনকালে ডিক্লেয়াৰ কৰি দিব, আপোনালোকে চাই ল'ব পাৰিব। আৰু যি অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে যিটো এপ্লাই প্ৰচেছ আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব।